যে নিৰ্বাচিত কৰিছে যদিও আমি গৰখীয়া পুখুৰীৰ ৰাইজে তাক আমি গম পোৱা নাছিলোঁ সি যে গামবুঢ়া নিৰ্বাচিত কৰিছে আৰু আমি তাক যোনটো নিৰ্বাচিত কৰিছে আমি মানি ল'ব নোৱাৰোঁ। যাক ৰাইজে নিৰ্বাচিত কৰিছিলে মিটিং আকাৰে সেইটোহে আমি ছাপোৰ্ট কৰিছোঁ। কাক কৰিছিলে মিটিং আকাৰে? গৰখীয়া পুখুৰীৰে এজন যুৱকক কৰিছিল। যুৱক মানে সেইজনক দিয়া নাই, বেলেগক দিছে। তাক দিয়া নাই, দিম বুলি তাকে আমি নিৰ্বাচিত কৰিছিলে ৰাইজে। তাৰপিছত তাক আমি মনে মনেকে কেতিয়া সিহঁতি নিৰ্বাচিত এতিয়া যে কৰি আছে তাক কেতিয়া কৰিছে আমি গম নাপাম, কিন্তু ৰাইজে আমি তাক ছাপোৰ্ট কৰা নাই। ধ্ৰুৱ ব্ৰহ্মকে আমি ছাপোৰ্ট কৰিম। ৰাইজে জানামতে তেখেত বহুত বছৰ ধৰি বাহিৰত কৰ্মৰত আছিলে, কি ক'ব? হয়, মানে সি বহুত বছৰে আমি ধৰি লওক আমি বিয়া পাতি এতিয়া ল'ৰা ছোৱালীয়ে মোৰ ছোৱালীয়ে 16 years হৈ গ'ল, হ'লেও তাক চেহেৰা দেখা পোৱা নাছিলে। সি বাহিৰত বহুত দিন বিদেশতে আছিলে, বিদেশত আহি সি বৰ্তমান সোমাইছেহে। তেতিয়া আমি তাক গামবুঢ়া হিচাপত কেনেকৈ মানি ল'ম? সি কিছুমান নিয়ম নীতি, কিছুমান গাঁৱৰ মানুহবিলাক বা কিছুমান ৰুল এইবিলাক সি নাজানে। তাৰ বিষয়ে আমি তাক কেনেকৈ আমি নিৰ্বাচিত কৰি ল'ম? ৰাইজৰ কিছুমান চৰকাৰী গামবুঢ়া হয় যদি কিছুমান ৰাইজৰ বহুত কথা তাক মানে জানিব লাগিব সি নিজে, আৰু গাঁৱৰ নিয়ম নীতি কি ধৰণত নিয়মত সৃষ্টিত মানে ৰুলত যাব লাগে এইবিলাক সৃষ্টিটো সি জানিব লাগিব। ফাৰ্ষ্ট বাইচাঞ্চ সি আহিছে, সি ইমান বছৰত সি আহি এতিয়া গামবুঢ়া পদ ল'ব খুজিছে, কিছুমানে তাক দিব খুজিছে, মনে মনে কামটো চলাই আছে। এইটো কাৰণে আমি ছাপোৰ্ট নকৰোঁ। নিৰ্বাচিত আমি ৰাইজে কৰিছোঁ ধ্ৰুৱ ব্ৰহ্মকে। ইয়াকে কৈ আমি নমস্কাৰ, মোৰ নাম গৌৰী শংকৰ ব্ৰহ্ম, গাঁও গৰখীয়া পুখুৰী, হাওৰাঘাট মহকুমাৰ কাৰ্বি আংলং, অসম। এতিয়া মোৰ ক'বলগীয়া আৰম্ভ কৰাৰ আগতে মই মানে আমাৰ গৰখীয়া পুখুৰীৰ ৰাইজ আৰু লগতে আমাৰ অট'নমাছ কাউন্সিল আৰু তেওঁৰ সকলো টীমসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যে তেওঁলোকে মোক এজন চৰকাৰী গামবুঢ়া হিচাপে নিযুক্তি দিছে। এই নিযুক্তিখন যোৱা 10/9/2021 তাৰিখে মই এই এপইণ্টমেণ্ট লেটাৰটো পাইছোঁ, 10 ছেপ্টেম্বৰ 2021। তাৰপিছত তেওঁলোকে 21 ছেপ্টেম্বৰ 2021 মোক এই চাৰ্টিফিকেটখনো দিছে তেওঁলোকে, আৰু লগতে এই আইডেণ্টিটি কাৰ্ডখনো মোক দিছে। সেয়েহে মই আমাৰ অট'নমাছ কাউন্সিলৰ সকলো টীম আৰু বিশেষকৈ আমাৰ CM ছাৰ, তেওঁকো মই খুবেই ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁ মানে অট'নমাছ কাউন্সিলৰ ফালৰ পৰা মোৰ এই কামখিনি হোৱাৰ বাবে। এতিয়া আহোঁ আমাৰ কিছুমান গাঁৱৰ কথালৈ। কথাটো হ'ল যে মোৰ লগতে আৰু এজনেও মানে এপ্লাই কৰিছিল গামবুঢ়াৰ বাবে। এপ্লাই কৰাৰ পিছত আমাৰ যেনে ধৰক আমাৰ মণ্ডল অফিচ বা আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট তেওঁলোকে চাই পেলাই মোক এই এপইণ্টমেণ্টটো দিলে আৰু তেওঁৰ এপইণ্টমেণ্টটো থাকি গ'ল। ঘটনাটো এনে হ'ল যে আজি মই আমাৰ গাঁৱৰ আমাৰ সভাপতি মহোদয় তেওঁৰ আলোচনা কৰি আমাৰ গাঁৱত এখন মানে গামবুঢ়া চিনাকি সভা এখন পতা হৈছিল। কিন্তু এই চিনাকি সভাত আমাৰ যিটো বিপৰীত মানে টীম এটা আছিলে, প্ৰতিযোগী আছিলে, তেওঁলোকে খুবেই প্ৰটেষ্ট কৰিলে। আৰু আপোনালোকক মই শুদ্ধভাৱে পৰিষ্কাৰভাৱে বুজাই দিব বিচাৰোঁ যে সেই টীমটো হ'ল এটা পৰিয়ালৰ টীম। তেওঁলোকে একেখন পৰিয়ালৰ ভাই ককাই সকলোৱে মিলি এটা প্ৰটেষ্ট কৰিছে তেওঁলোকে যে গামবুঢ়াটো হ'ব নালাগে আৰু গামবুঢ়াটো পালে তেওঁলোকৰ পৰিয়ালৰ মানুহেহে পাব লাগে। মই ৰাইজৰ পৰা জানিব বিচাৰোঁ যে এইটো কোনো সংবিধানত আছে নেকি যে কোনো এজনৰ ঘৰৰ পৰিয়ালৰ পাৰ্টিকুলাৰ মানুহেহে যে গামবুঢ়া পষ্টটো পাব, বেলেগে নাপাব? তেনেকুৱা একো নাই। মই এজন প্ৰাৰ্থী হয়, এখন গাঁৱত মই জন্ম লৈছোঁ, এইখন গাঁৱতে মই পঢ়া লিখা কৰি ডাঙৰ হৈছোঁ। মোৰো এটা অধিকাৰ আছে, সেই হিচাপে মই গামবুঢ়া পষ্টৰ বাবে আবেদন কৰিলোঁ আৰু আজি মোৰ এই গামবুঢ়া পষ্টটো আহি গ'ল। অহাৰ পিছত তেওঁলোকে এই মানে ঘটনাটো কৰিলে। মইতো খুব মিলা প্ৰীতিৰে মানে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ। মই গামবুঢ়াৰ বিষয়ে মই গাঁৱৰ সভাপতি হিচাপে যিহেতু আমাৰ গামবুঢ়াৰ প্ৰব্লেম আছিলে, গামবুঢ়া এজন নাছিলে আমাৰ তাত, বহুত বছৰৰ পৰা নাছিলে।
এতিয়া এই গাঁওবুঢ়া মানে পোষ্ট মানে হ'ব বুলি দিব বুলি চৰকাৰৰ ফালৰ পৰা কৈছিল অহাৰ কাৰণে আমাৰ গাঁৱৰ পৰা গাঁওবুঢ়াৰ চিলেকশ্যন কৰি ৰাইজে পঠাই দিয়া হৈছিলে ওপৰ মহলালৈ। তাৰপিছতে এই গাঁওবুঢ়া পদৰ কাৰণে আমাৰ গাঁৱৰে দুজন কেণ্ডিডেট ওলালে। এই দুজন কেণ্ডিডেটৰ তেওঁলোকে গাঁওবুঢ়া পদৰ দাবীদাৰ হ'ল। দাবীদাৰৰ পিছত আমি গাঁৱৰ মানুহে আমি এইটোৰ বিষয়ে আমি আমাৰ হাতততো সেইটো পোৱা নাই তেওঁলোকক গাঁওবুঢ়া পদ দিবৰ কাৰণে। সেইটোতো আমাৰ অট'নমাছ কাউন্সিল আছে, আমাৰ কাৰ্জন অট'নমাছ কাউন্সিলৰ অথৰিটি, সেইটো অথৰিটি যি কৰিব ভাবি আমি ধৰক তেওঁলোকক আমি অপেক্ষা কৰি আছিলোঁ। থাকোঁতে ইতিমধ্যে এজনৰ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এজনক তেওঁলোকে এপইণ্টমেণ্ট দিলে। গতিকে এপইণ্টমেণ্ট দিওঁতে আমাৰ ক'ব লগা একো নাই, যিহেতু আমাৰ গাঁওবুঢ়া নাছিলে। গাঁওবুঢ়া যিকোনো উপায়েৰে আমাৰ এজন লাগে, গাঁৱৰ গাঁওবুঢ়া লাগে পাইছোঁ। আমি এই গাঁওবুঢ়াৰ পৰা আনন্দিত হৈছিলোঁ। গতিকে এতিয়া গাঁওবুঢ়াৰ কথা লৈ যিহেতু দুটা পাৰ্টি আছিলে, দুটা পাৰ্টিৰ মাজত অলপ উৰিয়া উৰি হৈ আছে। সেই উৰিয়া উৰিৰ কাৰণে এতিয়া আমাৰ গাঁৱৰ মাজত বহুত খেলি মেলি হৈ আছে। এই খেলি মেলিটো দূৰ কৰিবৰ কাৰণে আমি কেনেকৈ পাৰোঁ এতিয়া আমি চেষ্টা কৰি আছোঁ। গতিকে ইয়াত গাঁওবুঢ়া পদ যিটো দিয়া হ'ল কাউন্সিলৰ ফালৰ পৰা, ইয়াত আমাৰ ফালৰ পৰা ৰাজহুৱা ক'ব লগা একো নাই। আমাৰ অট'নমাছ কাউন্সিলে যাক এপইণ্টমেণ্ট দিলে, গতিকে তাত আমাৰ ক'ব লগা একো নাই। আমি তেওঁলোকৰ মতেই আমি তাক গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। মই এইটোকে কৈ মই মোৰ কথাটো সামৰিব বিচাৰে। চাওক, আজি আমি আমাৰ গাঁও গৰখীয়া পুখুৰীৰ মানুহ ইয়াত গোটেইখিনি একগোট হ'বলগীয়া হৈছে। কাৰণটো হ'ল যে যোৱা কিছু বছৰ আগৰ পৰা আমাৰ ইয়াত গাঁওবুঢ়া নাছিলে, আৰু যিহেতু এতিয়া আমি এজন নতুন গাঁওবুঢ়া বিচাৰি আছিলোঁ, তো আমি এখন সাধাৰণ সভা পাতি পেলাই আমাৰে গাঁৱৰ এজন ডেকা ল'ৰা ধ্ৰুৱ ব্ৰহ্মক আমি বাচিছিলোঁ, যুৱক, আমাৰ গাঁৱৰ যুৱক। তাৰোপৰি আৰু এজন ল'ৰা, যিজন ল'ৰা 15-20 বছৰৰ পৰা আমাৰ গাঁৱত নাছিলে, তেখেতে আহি পেলাই তেখেতো মানে এইটো পদৰ কাৰণে চেষ্টা কৰে। তাৰপিছত যিহেতু আমাৰ গাঁৱত অলৰেডি মানে সাধাৰণ সভা পাতি পেলাই ধ্ৰুৱ বৰ্মকে নিৰ্বাচিত কৰা হৈছিলে। তদুপৰি আমাৰ ইয়াৰে EM হনসিং ৰংপি, তেখেতে মানে নিজৰ কিছুমান মানুহ লগাই পেলাই এই নতুন ল'ৰা যিজন বাহিৰৰ পৰা আহিছে গোপীনাথ ব্ৰহ্ম, তেখেতক নিজৰ মানুহ লগাই পেলাই নিজৰ চেনেল লগাই পেলাই গৌৰীশংকৰ ব্ৰহ্মক গাঁওবুঢ়া হিচাপে গাঁওবুঢ়া পাতি দিছে। সেইটো কাৰণে আমি গাঁৱৰ ৰাইজে মিলি পেলাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। কাৰণ গাঁওবুঢ়া হ'বলৈ হ'লে কিছুমান গাঁৱৰ নীতি নিয়ম বা এইবিলাক বহুত কথা জানিব লাগে গাঁৱৰ। আৰু আমাৰ সন্দেহ আছে যে এই ল'ৰাজনৰ বয়সো যিহেতু কম, শিকিবলগীয়া বহুতো আছে। তেখেত শিকি পেলাই আৰু তেখেত পিছতো হ'ব পাৰিব, এইবোৰ পদত উঠিব পাৰিব। কিন্তু এতিয়া বৰ্তমান যিহেতু তেখেতে আমাক অৱগত নকৰাকৈ, সাধাৰণ সভা নপতাকৈ কি ধৰণে তেখেতে গাঁওবুঢ়া এপইণ্টমেণ্টটো পালে, তাৰ ওপৰত আমাৰ সন্দেহ আছে। বিশেষকৈ খনসিং ৰংপিক আমি এইটোৱে ক'ব বিচাৰোঁ যে তেখেতে আমাৰ গাঁওখন আৰু এনেকৈ ৰাজনীতি খেলি পেলাই যাতে পৰিৱেশটো বিনষ্ট নকৰক, সেইটোৱে তেখেতক আমি ক'ব বিচাৰিছোঁ।